প্ৰশ্ন আগবঢ়ালা, সেই প্ৰশ্নৰ উত্তৰ মই দিবলৈ প্ৰস্তুত হৈছোঁ। যিহেতু তুমি এতিয়া সাৱধান হ'ব লাগিব, সেয়েহে আনত নৱজী মাত্ৰ মোতে ভজে নিত্য মোত মন নিবিশেষে দিহ কৰি চিত। এতিয়া আনত নভজি মাত্ৰ মোতে ভজে নিত্য। আনত মানে অন্য দেৱ দেৱতাক সেৱা পূজা বাদ দি যদি মোকেই সেৱা কৰিছা, মোকেই ভাবি লৈছা, তেতিয়াহ'লে মোত মন নিবিশেষে দৃঢ় কৰি চিত আৰু মোতে মনটো চৰণত অৰ্পণ কৰি সুদৃঢ় কৰি লৈ যাতে স্থিতপজ্ঞ কৰিব লাগিব। আৰু এই কথাষাৰ কৃষ্ণই অৰ্জুনক কৈছে। আৰু এইষাৰ কথাকে আলম লৈ গীতা শেষত কৃষ্ণই এনেধৰণে প্ৰকাশ কৰিছে। গীতাৰ শেষত কোৱা কথাষাৰে ভাগৱতৰ একাদশ স্কন্ধৰ নিমি ৰজা আগত কবিশুদ্ধই প্ৰকাশ কৰিছে। সেই মুখলৈ যাওঁচোন। কৃষ্ণ ভাষদ পদ মহাভাগৱত এই কথা কইলা কৃষ্ণে গীতাৰ অন্তত। আন ধৰ্ম এৰিয়ে শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লয়ুত আমাত। নকৰিবা ভৈৰা কৰো গীকাৰ সমস্ত পাপতে মই কৰিব নিস্তাৰ। এই অৰ্জুনত গীতাত অহন্ত কৃপত ঈশ্বৰ কৃষ্ণৰ আবেগ শুনিও সন্মত। চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকে কৰে মাত্ৰ সমস্ত শাস্ত্ৰত। ইহাক নজানিয়ান অল্পমতি কদাচিত নুশুনিবা শিখব সন্মতি। পাতকীৰ কৰ্ম আছে কৰি মৰি ঘিনে কলি যুগে গতি নাই হৰি নাম দিনে। কৃষ্ণৰ নামে খেপতি তৰ কৰ গতি। নামৰ মহিমা বাবে শুনিও সম্প্ৰতি। যিটো জনে যাই মাধৱ বৰ নাম খেবি পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি। বুদ্ধিমন্ত হয়া পাঞ্চ টকাৰ
সেইকাৰণে আমি শ্ৰদ্ধাৰে ঈশ্বৰৰ নাম ল'ব লাগিব, শ্ৰদ্ধাৰে কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগিব, শ্ৰদ্ধাৰে কৃষ্ণৰ চৰণত ভক্তি কৰিব লাগিব। আৰু এই ভক্তি যেতিয়া কৰিব পাৰিব তেতিয়া ভক্তি ৰাজ্যত প্ৰৱেশ কৰিলে মুক্তিৰ কাৰণে কোনো চিন্তা নাই। মুক্তি 5 প্ৰকাৰ, যেনে শালুক্য, সাজিত্য, সামীপ্য, সাৰিপ্য, নিৰ্বাণ। মাত্ৰ কেৱল ভকতি কৰিলেই হ'ল নিষ্কামভাৱে। মুক্তিত নিস্পৃহ যিটো সেই ভকতগণম ৰসময় মাধু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ভজু হেন দেৱ যদুপতি। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপি যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত, উপাসা কৰো হৃদয়ত। সেয়েহে আমি সুহৃদয় বিশ্বাস কৰি ল'ব লাগিব ঈশ্বৰক। তেতিয়া আমাৰ ভকতসকলৰ, যুৱক যুৱতীসকলৰ আৰু ধূৰ্বস্বৰূপ প্ৰহ্লাদ স্বৰূপ দেৱ শিশুসকলৰ কোনো চিন্তা কাৰণ আহিব নোৱাৰে। আৰু সেইকাৰণে সন্ধিয়া হোৱাৰ লগে লগে আইসকলে ধূপ ধূনা ধুনীয়াকৈ সুমন্দিত কৰি ল'ৰা ছোৱালীসকলক গা পা তিওৱা লৈ তাৰপিছত ধূপ বন্তি প্ৰজ্বলন কৰি ঈশ্বৰক উপাসনা কৰিব লাগে। আৰু সেই ঈশ্বৰৰ উপাসনা যেতিয়া কৰিব ভগৱন্ত বৈকুণ্ঠ আপোনাক হ'ব গৃহতে থাকিব। আপুনি মাতিলে তেওঁ আহিব, নেমাতিলে নাহে। সেয়েহে গীতত কৈছে তাৰ ঘৰে জ্বলাই বন্তি কৃষ্ণ ফুৰে দিনে ৰাতি, তাৰ ঘৰে লৈ হৰি নাম কি ৰাম ৰাম, তাৰ ঘৰে লৈ হৰি নাম। গতিকে ভকত য'ত থাকিব ভগৱানো তাতে থাকিব। গতিকে ভগৱন্ত আটাইতকৈ প্ৰিয় হ'ল ভকত। সেইকাৰণে কৃষ্ণই উদ্ধৱক কৈছিলে ভাগৱত একাদশ স্কন্ধত, হে উদ্ধৱ মোৰ 4জন প্ৰিয় আছে। তেতিয়া উদ্ধৱে কৈছে হে কৃষ্ণ যদুপতি তোমাৰ 4জন প্ৰিয় কোন হ'ব পাৰে ক'ব পাৰিবনে? কিয় নোৱাৰিম। তেতিয়া তুমি শুনাচোন। তেতিয়া কৈছে নে ধৰে ব্ৰহ্মহৰ হলাই উদ্ধ লক্ষ্মী প্ৰিয় যায় পৰম সুন্দৰ মূৰ দেখাই কায়া। ব্ৰহ্মা, শিৱ, বলৰাম এই 3জনত থাকিও প্ৰিয় হ'ল মোৰ ভাৰ্যা লক্ষ্মী। আৰু এই 4জনত থাকি প্ৰিয় হ'ল এই মোৰ ভুৱন মোহনৰ ৰূপটো। এই ৰূপটো ভকতসকলে অহৰ্নিশে চিন্তা কৰি থাকে। ধ্যানৰ দ্বাৰাই এই ৰূপটোক মানে তেওঁলোকে সাধনা কৰে। খাওঁতে শুওঁতে উঠোঁতে বহুতে শয়নে সপোনে ভোজনে গমনে এই ৰূপটো মোৰ প্ৰিয়। তাতো থাকিও প্ৰিয় এজন আছে বোলে উদ্ধৱ। তেতিয়া উদ্ধৱে চক খাই কৈছে বোলে তাতো থাকি আকৌ কোন হ'ব পাৰে প্ৰিয়? তেতিয়া কৃষ্ণই কৈছে তেন্তে শুনা, সবাতো অধিক মোৰ তুমি প্ৰিয়তম নাহি আন বান্ধৱ ধব তুমি সম। তোমাক থাকি প্ৰিয় আৰু কোনো হ'ব নোৱাৰে। সেইকাৰণে ভকতে মোৰ নাম লৈ মোৰ গুণৰ নাম চিন্তা কৰে আৰু ভকতৰ হৃদয়ত মই কেতিয়াও এৰি দিব নোৱাৰো। সেয়েহে
ভকতৰ হিয়ায়েৰি যাব কেনো আৰু মই লগাই থৈছে না প্ৰেম জৰিও ৰাম একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসি যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে থাত ৰাম ভকতৰ হিয়ায়েৰি যাওকেনো আৰু মই লগাই থৈছে নাম প্ৰেম জৰি লগাই থৈছে নাম প্ৰেম জৰি ৰাম সেইকাৰণে যিটোজনে শুদ্ধভাৱে হৰিত শৰণলৈ হৰিক সুহিত বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ বন্ধত ভৰি দিয়া হৰি গুণগায়ন আছে নাম গোকান মহাপুৰুষ মাধৱদেৱে সুন্দৰভাৱে এই কথাষাৰ প্ৰকাশ কৰিছে আৰু ধৈৰ্য ধৰি কৃষ্ণ নাম শুনাটো বহুত ডাঙৰ কথা সেই কথাটোকে মহাপুৰুষ মাধৱদেৱে ঘোষাত সেইধৰণে সিদ্ধান্ত কৰিছে যিদুজনে কৃষ্ণ কথা বিচাৰে মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় জপ তীৰ্থ স্নান দান দেৱ প্ৰীতি যোগ যোগাদিৰ ফলক পায় যোগাদিৰ ফলক পায় তাৰপিছত গীতা তেনেধৰণে কৈছে যে পৰম শ্ৰদ্ধাই মোক কৰিলে কখাৰ তাত মোৰ প্ৰাণ সিত ময়ো হল তাৰ পৰম শ্ৰদ্ধাই মোক বোলে সাৰ বুলি ভাবি লয় শ্ৰেষ্ঠ বুলি ভাবি লয় মোৰ বাহিৰে কোনো আৰু নাই ঈশ্বৰ নাই কৃষ্ণই ঈশ্বৰ যিজনে বোলে ভাবি লয় আৰু তেওঁ বোলে কি হয় তাত মোৰ প্ৰাণ সিত মই ভৈল প্ৰাণ সেইজন বোলে মই প্ৰাণত মানে বিলীন হৈ থাকিম আৰু সেইজনৰ বাদে বোলে মোৰ আৰু কোনো হ'ব নোৱাৰে বুলি স্বয়ং কৃষ্ণই অৰ্জুনৰ আগত প্ৰকাশ কৰিছে ব্ৰহ্ম ৰূপাক্ষৰ উপাসিবে যিটো লোক অভেদ্য ভাৱনা কৰি চিন্তি পাৱে মোক জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায় নিষ্ঠে জানিবা দুই পথে গতি যায় সেয়েহে জ্ঞানৰ ভক্তি ফলটো বোলে নিষ্ফল নহয়
দুয়ো পথেদি বোলে মোক ভজিলেই পায়, জ্ঞানৰ পথেদি ভক্তি পথেদি বোলে মোক ভজিলেই পায় বুলি কৈছে। তাৰপিছত পাঠেনো কি কয় সেই মুহূৰ্তলৈ যাম। কৃষ্ণ সুৰকিত পক্ষী সবাতে সম পৰম দুঃসাধ্য মন ইন্দ্ৰিয় নিয়ম অচিন্ত অব্যক্ত ব্ৰহ্ম মন অগোচৰ অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ অদৃশ্য চিন্তন জ্ঞান অতীব সংকট দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট পুৰুষৰ দেহ মান নাহি যাৰ মোক ভক্তি কৰি সুখে তৰায় সংসাৰ আৰক নভজি হৈ অনন্য শৰণ তায় বাক্য মনে ভজে মোহৰ শৰণ মোত অৰ্পি কৰ্ম কৰে নজানয় আন ঘোৰ ৰূপ সংসাৰত মই কৰোঁ প্ৰাণ। কৃষ্ণ সুৰকিত পক্ষী সবাহাতে সম পৰম দুঃখাদ্য মন ইন্দ্ৰিয় নিয়ম যে এই চৰাচৰ কীট পতংগ পশু পক্ষী সবাহাতে মই সমভাৱে থাকোঁ আত্মাত। আৰু সেই কথাটোকে মহাপুৰুষ মাধৱদেৱে সুন্দৰভাৱে বৰগীতত লিখিছে। নাৰায়ণ কাহি ভকতি মেরি মারু মন মা
এতিয়া এই বৰগীতটো আমি গাবলগীয়া হ'ল যে এই শ্লোক ভাগ এনেধৰণে দি থৈছে। খুৰা খুৰ কৃত পক্ষী সবাহাতে সম, খুৰা খুৰ কৃত পক্ষী সবাহাতে সম, যত জীৱ জংগম কৃত পতংগম অগনগ জগতেৰি কায়া সৰ্বক হুমাৰি পুরত উহি উদৰ নাহি ক্রত ভূত দয়া, ইখ স্বৰূপ হৰি সৰ্বঘট বৈথ জয় সন গগন ব্যাপী। প্ৰভু ভগৱন্ত নথকা জেগা ক'তেই নাই। আমি সেইকাৰণে মিছা গাব নালাগে, সদায় সত্য পথতে চলিব লাগে। সত্যমি শিৱম সুন্দৰম, সত্য য'ত থাকিব শান্তি তাতে থাকিব, আৰু শান্তি য'ত থাকিব সুন্দৰতাটো তাতে থাকিব, আৰু সুন্দৰতাটো য'ত থাকিব তাতে থাকিব ধৰ্ম, আৰু ধৰ্ম য'ত থাকিব তাতে থাকিব কৃষ্ণৰ সংস্কৃতি, একশৰণ হৰিনাম, আৰু য'ত থাকিব একশৰণ হৰিনাম ধৰ্ম তাতে ভগৱন্ত সদায় বিৰাজ কৰি থাকিব। সবাৰো হৃদয়ৰ প্ৰান্তে প্ৰান্তে আত্মাৰূপী পৰম ব্ৰহ্ম নিৰ্গুণ কৃষ্ণ তেওঁ কৰ্মখিনি কৰি থাকিব। আৰু সেই কথাটোকেই যে সেই কথাটোকে ভক্তিৰ ৰত্নাৱলীত মহাপুৰুষ মাধৱদেৱে নিবন্ধন কৰি ৰাখিছে। এইটো কথাকে কৈছে কপিল বদতি মাটি শুনা দে বহুতি, কদাচিত অভকতে নাপাইবে মুকুতি, মই পৰমাত্মা চৰা সৰজ